এদিনত কিমান বাৰ হয়? এই 3-4 বাৰ মাৰি দিওঁ। এইটো অকণ কমাব হা। হা? কমাই দিব অকণমান। এইটো মানে মেডাম কেনেকুৱা কমাম মই চিন্তা কৰি হেৰি কৰা ইমান চেষ্টা কৰি কমাবৰ কাৰণে। কি চেষ্টা কৰিছেনো আপুনি? এইটো মনতো নলওঁ কিবা এইটো মনত আপুনি বেয়া চিনেমা দিনত চাই নেকি? হা? ব্লু ফিল্ম চাই নেকি আপুনি? নাই মেডাম এই ভাবি পেলাই মাৰি দিওঁ মেডাম বহি। ব্লু ফিল্মটো চাই যদি সেইটো চোৱাটো কমাই দিব হা। মেডাম এইটো নাচাওঁৱেই মই মোবাইলত নাথাকোঁ এইবিলাক তথাপিও মেডাম কেনেকৈ এইটো উঠি যায়। এবাৰ দুবাৰ হ'লে একো নহয় হা এবাৰ দুবাৰ কৰিব পাৰে বুজি পাইছেনে? পাৰ্থিক কছাৰী। হেল্ল' নমস্কাৰ মেম। হয় পৰামৰ্শটো কাৰ কাৰণে লাগিছিলে? আগতে কল কৰিছে নেকি? নাই মই কৰা নাই। নামটো জনাব আৰু বয়সটো জনাব আপোনাৰ। মোৰ নাম ৰাজু শইকীয়া হয়। ৰাজু শইকীয়া। অঁ। বয়স? বয়স 17 ৰাণী। ক'ৰ পৰা কৈ আছে? মই নগাঁও ডিষ্ট্ৰিক্টৰ হয় কৈ আছো। নগাঁও সমষ্টি? সমষ্টি ৰহা ন? ঠিক আছে এটা নাম্বাৰ দিম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইটো লিখি ল'ব লাগিব। 60 হ'ব মেম। নেক্সট টাইম কল কৰিলে নাম্বাৰটো আমাক দৰকাৰ হ'ব লিখি লৈছেনে নাই আপুনি? লিখিছোঁ মেম। ঠিক আছে এতিয়া কওক কি হৈছে অসুবিধা? মানে মোৰ ছেক্স ডিপাৰ্টমেণ্টত লাগিছে। ছেক্স ডিপাৰ্টমেণ্ট নাই নহয় ইয়াত কোনে কৈছে ছেক্স ডিপাৰ্টমেণ্ট আছে বুলি আপোনাৰ ইয়াত? আপুনি ক'ব পাৰিব নেকি মানে মোৰতো মানে ইমান গাটো দুৰ্বল হৈ গৈছে মই এইটো হেণ্ডেল মাৰাটো মেম কণ্ট্ৰল কৰিব নোৱাৰোঁ। কিয় কণ্ট্ৰল কৰিব নাই? পঢ়া শুনা কৰা নাই ন? কি কৰে আপুনি? পঢ়ি আছোঁ মেম। কি পঢ়ি আছে? এইটো এইটো ছেকেণ্ড ইয়াৰ। ইমান সৰু বয়সত এইবিলাক কিয় ইমান ভাবে আপুনি? পঢ়া শুনাত মন দিব লাগে এতিয়া পঢ়ি শুনিলে ভালকে আগলৈ কিবা কৰিব পাৰিব। এতিয়া যদি এইবোৰ কথা বেছিকে ভাবি থাকে তেনেহ'লে কি কৰিব আগলৈ? মেডাম সেইটোতো মই এইটো এৰিবৰ কাৰণে ইমান চেষ্টা এৰিবৰ কাৰণে আপোনাৰ নিজৰ মনটো কণ্ট্ৰল কৰিব লাগিব। লোকে কণ্ট্ৰল কৰি দিব নোৱাৰে নহয় আপোনাৰ নিজৰ মনটো কণ্ট্ৰল কৰিব লাগিব বুজিছে? নাই মেডাম এইটো ভাবি পেলাই মাৰি দিওঁ মেডাম মই ইমান কৰোঁ এইটো কিবা আছে নেকি কিবা? আপুনি অকল লাইনত থাকক মই কাউন্সিলিং ডিপাৰ্টমেণ্টত দিছোঁ এইটো। হ'ব মেম। নমস্কাৰ হাৰথিয়া কছাৰী। হেল্ল'। হয় কওকচোন আপোনাক কিদৰে সহায় কৰিব পাৰোঁ? মেডাম মানে মোৰ এইটো হেণ্ডেল মাৰাত মেডাম মোৰ এটা অসুবিধা হৈছে এইটো মই এৰিব নোৱাৰোঁ প্লিজ আপুনি কিবা এটা হেল্প কৰক মানে। কিমান হয় এদিনত? এদিনত কিমান বাৰ হয়? 3-4 বাৰ মাৰি দিওঁ। এইটো অকণ কমাব হা। কমাই দিব অকণমান। এইটো মানে মেডাম কেনেকুৱা কমাম মই চিন্তা কৰি কৰা ইমান চেষ্টা কৰি কমাবৰ কাৰণে। কি চেষ্টা কৰিছেনো আপুনি? এইটো মনতো নলওঁ কিবা এইটো মনত আপুনি বেয়া চিনেমা দিনত চাই নেকি? ব্লু ফিল্ম চাই নেকি আপুনি? নাই মেডাম এই ভাবি পেলাই মাৰি দিওঁ মেডাম বহি। ব্লু ফিল্মটো চাই যদি সেইটো চোৱাটো কমাই দিব হা। মেডাম এইটো নাচাওঁৱেই মই মোবাইলত নাথাকোঁ এইবিলাক তথাপিও মেডাম কেনেকৈ এইটো উঠি যায়। এবাৰ দুবাৰ হ'লে একো নহয় হা এবাৰ দুবাৰ কৰিব পাৰে বুজি পাইছেনে? এবাৰ দুবাৰ কৰিব পাৰে কিন্তু মনটো যিমান পাৰে আপুনি বিজি ৰাখিব আৰু অকলে নাথাকিব। অকলে থাকিলে এইটো মন যাব হয়নে? অকলে নাথাকিব সেইকাৰণে ৰুমত অকলে নাথাকিব। এইটো মন গ'লে ৰুমৰ পৰা ওলাই যাব বাহিৰত যাব ঘৰৰ মানুহৰ লগত কথা পাতিব বা অকণমান ফুৰি আহিব ফ্ৰেণ্ডৰ লগত যাব। মুঠতে আপুনি অকলে থাকিলে এইটো বেছি হয়তো অকলে থকাটো কমাই দিয়ক আৰু বেয়া চিনেমা সেইবিলাক নাচাই যদিতো ভালেই যদি চাই সেইবিলাক অকণমান কমাই দিব। মেডাম এইটো কাৰণে মই পঢ়াতে ধান্দা নাথাকে। এইবিলাক কৰি থাকিলে বেছিকেতো পঢ়াত দিগদাৰ হ'বই ন বেছিকে নকৰিব সেইকাৰণে। আচ্ছা এইটো মানে হেণ্ডেল মাৰিলে কিবা প্ৰব্লেম হ'ব নেকি মোৰ ভৱিষ্যতৰ কাৰণে? একো প্ৰব্লেম নহয় কিন্তু বেছি হ'লে অকণমান প্ৰব্লেম হ'ব পাৰে হা। কেনেকুৱা প্ৰব্লেম? পিছত আপোনাৰ বিয়া পতাৰ পিছতো আপোনাৰ এই মাষ্টাৰবেশ্যন কৰিয়ে ভাল লগা হ'ব হা। আপোনাৰ ৱাইফৰ সৈতে ৰিলেশ্যন কৰিব নোৱাৰিব আপুনি বুজি পাইছেনে? মানে বেছি কৰিব নোৱাৰো ন? ৱাইফৰ সৈতে তেতিয়া আপোনাৰ মানে ইচ্ছা নোযোৱা হ'ব বুজি পাইছেনে? এনেকেই ভাল লগা হ'ব নহয় তেতিয়া আপোনাৰ ৱাইফৰ প্ৰব্লেম হৈ নাযাব নেকি কওকচোন? তেতিয়া আপোনাৰ ৱাইফে দেখোন বেলেগ মানে মানুহৰ ওচৰত যাব লাগিব বা হেৰি কৰিব লাগিব আপোনাৰ ৱাইফে বেয়া পাব তেতিয়া।
বিয়া পাতি পেলাই যদি আপুনি এইটোৱে কৰি থাকে আপোনাৰ ৱাইফৰ দিগদাৰ নহ'বনে মেডাম সেইটোৱে আৰু তাৰপিছত আৰু বেছিকে এইটো কৰাৰ ফলত পিছলৈ তাৰমানে কি হ'ল আপোনাৰ অকণমান মানে ষ্ট্ৰং নহ'ব পাৰে সেইটোত অকণমান দিগদাৰ হ'ব বুজি পাইছেনে